নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই হিমানীয়ে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু বহুত দিনৰ মূৰত আজি আকৌ এটা ব্লগ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চাব আৰু শেষত কেনেকুৱা পালে জনাব। আৰু আজি আমি আমাৰ লগৰ এজনীৰে ঘৰৰ বিয়া খাবলৈ আহিছোঁ, সেয়েহে অকণমান ব্লগ এটা বনাই দিলোঁ আৰু বহুখিনিতো দেখুৱাব নোৱাৰিম, সেয়ে অকণমান দেখুৱাই দিছোঁ আৰু লাজকৈ মোবাইলটো উলিয়াই অকণমান বনাই আছোঁ। আপোনালোকে চাই থাকিব, কেনেকুৱা পায় শেষত জনাব। আৰু সেয়েহে আমি আটাইকেইজনে আহিলোঁ। তাৰপিছতে এইজনী গোলপীয়া ড্ৰেছ পিন্ধি গৈছে যে এইজনীয়ে কইনা হয় আৰু কইনাজনীও খুবেই মৰম লগা, দৰাটো মৰম লগাই হয় আৰু দুয়োজনকে মিলিছে ধুনীয়াকৈ। আপোনালোকে চাই থাকিব। আৰু মানুহো বহুত হৈছে, সেয়ে লাজকৈ অকণমান মোবাইলটো উলিয়াই ভিডিঅ'টো বনাই ল'লোঁ। তাৰপিছতে আৰু বহুকেইজনো গৈছে বাৰু। আমাৰ নাৰ্চাৰীৰ ফালৰ পৰা আমি 4জনী আহিলোঁ আৰু এনেকৈ খাবলৈ মাতিলে আমাক, আমি খাব আহিলোঁ। আমি গোটেইকেইজনী এনেকৈ বহি ল'লোঁ। এইপিনে আকৌ সিহঁতৰ লগৰ কেইজনীও আছে, আমি কেইজনী 4জনী ইয়াতে বহি ল'লোঁ। আৰু এইপিনে পিংকি এজনী হাই দিছে। তাৰপিছতে আকৌ এজনী দৰাৰ মা হয়। তাৰপিছতে সকলোৱে মাত লগাইছে, ধুনীয়াকৈ সন্মান কৰিছে আৰু বিয়াখনত গৈ ভালেই লাগিলে আৰু বহুত নিজৰ লাগিলে। তাৰমানে অচিনাকি মানুহ সেনেকুৱা লগা নাই, বহুত নিজৰ ফিল এটা হৈছে যে বিয়াখনত গোটেই মানুহখিনি যেনেকৈ ধুনীয়াকৈ সন্মান কৰিছে, বহুত ভাল লাগিলে আৰু বিয়াখনত গৈ। আৰু এনেকৈ খাই বৈ আহিলোঁ। আমি খাই বৈ আহি এনেকৈ অকণমান ৰভাতলিটো দেখুৱাই দিলোঁ। পেণ্ডেল চেণ্ডেলো ধুনীয়া হৈছে আৰু মানুহ দেখিছে নহয়, ইমান ভিৰ। তাৰপিছতে আকৌ দৰা কইনাৰ পৰা তামোল চামোল খাই আমি এনেকৈ আহিবলৈ ওলাইছোঁ, কাৰণ সন্ধিয়া ঠাণ্ডাটো পৰিছে। সেয়ে সোনকালে ঘৰলৈ আহিবৰ কাৰণে চেষ্টা কৰি আছিলোঁ আমি। তাৰপিছত এনেকৈ আকৌ এজনী ৰূপালীয়ে হাই দিছে। তাৰপিছতে আটাইকেইজনী এনেকৈ অকণমান সময় তাত থাকি আৰু মানুহ হৈছে, ভালেখিনিমান মানুহে হৈছে আৰু বহুত ফূৰ্তিও কৰিছোঁ বিয়াখনত। তাৰপিছতে এনেকৈ আমি আৰু খাই বৈ সোনকালে ওলাম বুলি ভাবিছোঁ। তাৰপিছতে এনেকৈ আৰু অকণমান দেখুৱাই দিলোঁ ৰভাখনৰ তলিতে, সকলোকে দেখুৱাই দিলোঁ, বহুত মানুহৰ ভিৰ। তাৰপিছত এনেকৈ দেখিছে নহয় কিমান ধুনীয়া, আপোনালোকে চাই থাকিব। আৰু এইপিনে সন্ধিয়া যিমান হৈছে সিমান মানুহ ভিৰটো বেছি হৈ আহিছে। সেয়েহে আমি আৰু সোনকালে ওলাই আহিম বুলি চিন্তা কৰিছোঁ, কাৰণ আমি টমটম লৈ গৈছিলোঁ, যিহেতুকে ল'ৰাজনৰ আৰু বেলেগত ভাড়া আছিলে, সিও সোনকালে আহিবৰ কাৰণে ক'লে। সেয়েহে অকণমান থাকিম বুলি ভাবিছিলোঁ, থাকিবলৈ মন আছিলে কিন্তু থাকিব নহ'লগৈ। তাৰপিছতে এনেকৈ আহিলোঁ। আকৌ এইপিনে দেখিছে নহয় বাহিৰতো ইমান ভিৰ, আৰু বাহিৰত চব মিউজিকৰ লগে লগে চবেই কাষৰ যিখিনি ছোৱালী বোৱাৰী চবেই নাচি আছে আৰু সকলোৱে বাহিৰতো এনেকৈ ফূৰ্তি কৰি আছে। তাৰপিছতে আমি এনেকৈ আহিলোঁ, এজনীয়ে চব এটা এটাকৈ মাত দি ওলাই কৰি মেলি। তাৰপিছতে আৰু এনেকৈ দেখিছে নহয় কিমান ধুনীয়াকৈ নাচি আছে, চব বোৱাৰী ছোৱালী ল'ৰা সকলোৱে নাচি আছে, বহুত ফূৰ্তি কৰি আছে বাহিৰত, আৰু সিহঁতক দেখিও ভাল লাগিলে। তাৰপিছতে এনেকৈ আহিলোঁ আৰু আমাৰ এইকেইজন ডাঙৰ সিহঁতৰ লগ কেইজনীও আহিব ওলাইছে। তাৰপিছতে আৰু মোৰ ল'ৰা বাও লগতে আহিলে, এপাক নাচি দিলে, তেহঁতকে অকণমান ভিডিঅ'তে উঠাই দিলোঁ। ছোৱালীজনী দেখিছে নহয় বগা ড্ৰেছ পিন্ধি আছে যে, বহুত ধুনীয়াকৈ নাচিছিলে, কিন্তু আমাক দেখিলে যে দেখিয়ে ৰখি গ'লগৈ। তাৰপিছত এনেকৈ আমি খাই মেলি সকলোৱে ওলাই আহিলোঁ আৰু বাহিৰত দেখুৱাই দিলোঁ লগতে। তাৰপিছত আমি আটাইকেইটাই আশীৰ্বাদ কৰিছোঁ দৰা কইনাৰ জীৱনটো সুখময় হওক। তাৰপিছতে এনেকৈ আমি চব আহিলোঁ। আৰু আহিলে নহ'ব, আমাৰ লগৰ এজনীয়েতো ৰাস্তাতে ৰখি আছে, সিহঁতৰ ঘৰতো অকণমান যাব লাগিব। সেয়ে তাইৰ ঘৰতো অকণমান সোমাই চাহ নাখালে নহয়, বহুত জোৰ জবৰদস্তি আমাক খোৱালে, কাৰণ আমি বিয়া খাই আহিছোঁ ইতিমধ্যে, বিয়াতো চব বস্তু খাই আহিলোঁ, সেই খাব মন নাছিল। তথাপিতো তাই বহুত জোৰ কৰিলে যে, সেয়েহে তাইৰ ঘৰতো অকণমান খাব লগা হ'ল, নহ'লে বেয়া পাব। সেই বুলিয়ে খালোঁ। আটাইকেইজনী তাতো ফটো উঠি গোটেই ফূৰ্তি ফাৰ্তা কৰি এনেই আমি ওলাই আহিলোঁ। আৰু এনেকৈ মই ব্লগটো ইমানতে সামৰিলোঁ, আৰু কেনেকুৱা পায় সকলোৱে জনাব। আৰু ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুকত চাই আছে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। আৰু শেষত আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো কেনেকুৱা পালে জনাব।
আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকৈ আমি চব খাই মেলি ইয়াতো মানে নাখালে নহয়, সেয়েহে তাত মিঠাই এটা আৰু চাহ একাপ খাই আমি ওলাই আহিলোঁ। আৰু মই ভিডিঅ'টো ইমানটা সামৰি মাৰিছোঁ। বাই বাই।